প্ৰিয় দৰ্শক, এই বিষয়ত কোনো সন্দেহ নাই যে মানুহ হ'ল সৃষ্টিৰ শ্ৰেষ্ঠ জীৱ। শৰীৰৰ ৰূপৰ কোনো সুনিৰ্দিষ্ট সংজ্ঞা নাথাকিলেও সুন্দৰ আকৃতি আৰু বিভিন্ন ধৰণৰ গুণাগুণ লৈহে প্ৰত্যেকটো মানুহৰ জন্ম হয়। কিন্তু আপোনালোকে জানেনে, এই পৃথিৱীত এনেকুৱা কিছুমান অদ্ভুত মানুহ আছে যিসকল মানুহ আন 5জন মানুহতকৈ একেবাৰে বেলেগ। হয় প্ৰিয় দৰ্শক, বিশ্বাস কৰিবলৈ টান হ'লেও এই পৃথিৱীখনত এনে মানুহ আছে যিসকলক দেখিলে মনত এই কথাটোৱে আহিব যে এইটো সম্ভৱ হয়নে। ইনফেক্ট তেওঁলোকৰ ছবি দেখিলে আপুনি ভাবিবলৈ বাধ্য হ'ব যে এইটো সপোন নে দিঠক। তেনেহ'লে আহকচোন এই ভিডিঅ'ৰ জৰিয়তে আমি জানো এনেকুৱাই 5জন অদ্ভুত মানুহৰ বিষয়ে। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল আমাৰ নিয়ম চেনেলৰ নতুন এক ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, এই পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যাৰ গুণ বা দোষ আপুনি বিচাৰিলেও শিকিব নোৱাৰে। সেই বিশেষ মানুহবোৰৰ ক্ষেত্ৰতে আছে সেই সুনিৰ্দিষ্ট বস্তুবোৰ। সেই অদ্ভুত মানুহবোৰৰ ভিতৰত 1 নম্বৰত থকা মানুহজনৰ নাম হ'ল ইয় জেন হোৱা। শৰীৰত অলপ নোমটো থাকিবই, ইয়াত আৰু আচৰিত হোৱাৰ কি আছে। সকলোৰে কম বেছি নোম শৰীৰত থাকেই, নহয় জানো? অৱশ্যে বহুতেই শৰীৰত বেছি নোম থকাৰ সমস্যাটো ভোগে। কিন্তু আপোনালোকে জানেনে, এই পৃথিৱীতেই আছে এনেকুৱা এজন মানুহ যাৰ শৰীৰটো 96% কলা ঘন নোমেৰে আৱৰা। পৃথিৱীৰ আটাইতকৈ বেছি নোম থকা মানুহজনৰ নামেই হ'ল ইয় জেন হোৱা। এইবাবেই ইয় জেন হোৱাৰ মনত দুখৰ অন্ত নাই। দেখিবলৈ আচৰিত লাগে বাবে এই মানুহজনক বহুতে চিম্পাঞ্জী বা বান্দৰ বুলি জোকায়। হৰমনৰ সমস্যাৰ বাবে শৰীৰত গজা ইমান অবাঞ্ছিত লোমৰ পৰা মুক্তি পাবলৈ জেন হোৱাই অৱশ্যে কম চিকিৎসা কৰোৱা নাই, কিন্তু বহু চিকিৎসা কৰিও কোনো সাফল্য পোৱা নাই তেওঁ। 2 নম্বৰত আছে টম ষ্টেইনফোৰ্ড। গোটেই বিশ্বত টম ষ্টেইনফোৰ্ড এনে একমাত্ৰ ব্যক্তি যাৰ কোনো ভৰিৰ পতা নাই। হয়, ঠিকেই শুনিছে, টম ষ্টেইনফোৰ্ড নামৰ এই মানুহজনৰ দুয়োখন ভৰিৰ কোনো পতা নাই। তেওঁ ব্ৰিটেইনৰ বাসিন্দা। কিন্তু কিয় এই সমস্যা টমৰ? চিকিৎসকসকলে জনাইছে NDP চিণ্ড্ৰম নামৰ এক অস্বাভাৱিক অসুস্থতাৰ বাবেই টমৰ এই দুৰ্ভোগ। এইটো খুবেই বিৰল এটা ৰোগ। গোটেই পৃথিৱীত মাত্ৰ 8জন মানুহ আছে যিসকল এনেধৰণৰ ৰোগত আক্ৰান্ত। কিন্তু ভৰিৰ পতা নাই বুলি জীৱনৰ পথত আগুৱাই যাবলৈ পিছ পৰি থকা নাই টম। তেওঁ এজন পেৰাচাইক্লিষ্ট আৰু বিশ্বৰ আটাইতকৈ ডাঙৰ চাইকেল প্ৰতিযোগিতাত তেওঁ বিজয়ী হৈছে। কথাত আছে নহয়, যিমানেই বাধা নাথাকক কিয় মনৰ জোৰ আৰু প্ৰতিভা থাকিলে একোৱেই অসম্ভৱ নহয়। টম ষ্টেইনফোৰ্ড যেন তাৰেই এক উদাহৰণ। 3 নম্বৰত আছে আমো হাৰ্জি। আমো হাৰ্জি ইৰাণ দেশৰ বাসিন্দা। বয়স 80 বছৰ। বিশ্বৰ সকলোতকৈ লেতেৰা মানুহ হিচাপে গণ্য কৰা হৈছে তেওঁক। কিন্তু কিয় জানেনে? কাৰণ 20 বছৰ বয়সৰ পৰা তেওঁ গা ধুবলৈ বন্ধ কৰি দিছে। অৰ্থাৎ যোৱা 60 বছৰত এবাৰো গা ধোৱা নাই তেওঁ। শুনিয়ে ঘিণ লাগিছে নহয়নে? আচলতে বিভিন্ন ধৰণৰ মানসিক আঘাতৰ বাবে হাৰ্জিয়ে বাছি লৈছিলে এনে এক অদ্ভুত জীৱন। লাহে লাহে মানসিক সমস্যাত জৰ্জৰিত হৈ পৰে তেওঁ। তেওঁৰ মনত এনেকুৱা ভাৱ যে পানী আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাই তেওঁক অসুস্থ কৰি পেলাব। সেইবাবে তেওঁ এই লেতেৰা জীৱন যাপনকেই নিৰাপদ বুলি ভাবিছিল। তেওঁ খাদ্য হিচাপে খায় মৃত প্ৰাণীৰ গেলা মাংস আৰু লেতেৰা পানী। মাজে মাজে মানুহৰ পেলাই দিয়া চিগাৰেটো খায়। লগতে বিভিন্ন প্ৰাণীৰ আৱৰ্জনাবোৰ পাইপত ভৰাই জুই জ্বলাই বিকল্প পদ্ধতিৰে ধূমপান কৰে তেওঁ। চুলি যাতে ডাঙৰ নহয় সেইবাবে জুই লগাই পুৰি পেলাইছে গোটেই মূৰৰ চুলি। 4 নম্বৰত আছে আটাইতকৈ কলা শিশু। হঠাৎ ছ'চিয়েল মিডিয়াত ভাইৰেল হ'ল এটি শিশুৰ ছবি। কিয় এই শিশুৰ ছবি ভাইৰেল হ'ল জানেনে? কাৰণ শিশুটোৰ গাৰ ৰং দেখি আচৰিত হৈ পৰিছিল গোটেই পৃথিৱী। গাৰ ৰং কলা বুলিয়েই যে সকলোৰে সমস্যা আছিল সেইটো নহয়। কিয়নো আফ্ৰিকা দেশৰ মানুহবোৰ কলা ধৰণৰ হয়েই। কিন্তু দক্ষিণ আফ্ৰিকাত জন্ম হোৱা শিশুটিৰ কুচকুচীয়া কলা গাৰ ৰং থকাৰ উপৰিও চকুৰ ৰং ইমানেই কলা আছিল যে চকুৰ ভিতৰত থকা বগা অংশটোও প্ৰায় দেখা পোৱা নগৈছিল। সেয়ে শিশুটিক কোৱা হ'ল পৃথিৱীৰ আটাইতকৈ কলা শিশু বুলি। প্ৰথমতে বহুতেই অৱশ্যেই ভাবিছিল যে শিশুটি আচলতে কলা ৰঙৰ এটি পুতলা। শিশুটিৰ এই অদ্ভুত কলা গাৰ ৰঙৰ ৰহস্যৰ ভেদ আজিও জনা নগ'ল। 5 নম্বৰত আছে ফ্ৰান্সিস্কো ডোমিংগো জোৱাকিম। ডক্টৰৰ ওচৰত গ'লেই বহু সময়ত আমি শুনিবলৈ পাওঁ, চাওঁ হা কৰকচোন,
স্বাভাৱিকভাৱে আমি সকলোৱে তেতিয়া হা কৰোঁ নহয় জানো কিন্তু ফ্ৰান্সিস্কো ডমিংগো জোৱাকিমক যদি এই কথা কোৱা হয় তেনেহ'লে সৰ্বনাশ কাৰণ তেওঁ যিমান ডাঙৰকৈ হা কৰি মুখখন মেলিব পাৰে সেইটো এই পৃথিৱীত আৰু কোনেও নোৱাৰে সকলোতকৈ ডাঙৰ মুখগহ্বৰৰ অধিকাৰী ব্যক্তিজনৰ নাম হ'ল ফ্ৰান্সিস্কো ডমিংগো জোৱাকিম যিয়েই নহওক কিয় এই বিষয়টোক হেলা নকৰি বৰং এইটো এটা অসাধাৰণ গুণ বুলি কোৱাই ভাল টানি ইমান ডাঙৰ মুখগহ্বৰ আৰু কোনেনো কৰিব পাৰে আৰু ইয়াৰ বাবে ফ্ৰান্সিস্কোৰ নাম উঠিছে গ্ৰিনিজ বুকত যদিও গ্ৰিনিজ বুকত নাম উঠাৰ আগৰে পৰাই ইউটিউবত এই ষ্টাণ্টবোৰ দেখাই প্ৰসিদ্ধ লাভ কৰিছিল তেওঁ প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'ত ইমানেই ভিডিঅ'টো ভাল লাগিলে নিশ্চয়কৈ ভিডিঅ'টোত লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে এনেকুৱা নলেজফুল কণ্টেণ্ট পাবলৈ আমাৰ নিয়ম চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম ধন্যবাদ